আমি বহুত মানুহ লগ পাইছোঁ যিবোৰ মানুহ আমাৰ একেবাৰে মানে আপোন হৈ পৰে, কোনো ধৰণৰ তেজৰ সম্পৰ্ক নাই, মিতিৰ কুটুম বংশ পৰিয়ালৰ একোৱেই নহয়, তাৰমানে মাত্ৰ চকুৰ চিনাকি। এনেকুৱা বহুত মানুহ আছে আমাৰ লগত মানে আপোন হৈ পৰা। আৰু আজি মই তেনেকুৱা এজন মানুহৰ ঘৰলৈকে গৈ আছোঁ, আপোনালোকক দেখুৱাম। আৰু সেই মানুহজনেই হৈছে গোলাপ দা। গোলাপ দা এটা সময়ত আমাৰ ঘৰত আছিলে, কেইবাবছৰো থাকিছিলে। আমাৰ ঘৰখনৰ গোটেই দায়িত্ব তেখেতৰ ওপৰতে আছিলে। দেউতাই গোলাপ দা থকাৰ লগে লগে নিশ্চিন্ত হৈ ক'ৰবাত গুচি যাব পাৰে, সকলো গোলাপে কৰিব, পথাৰৰ পৰা ঘৰৰ কামলৈকে। আজি গোলাপ দা অসুস্থ, গতিকে মই এতিয়া আহি আছোঁ গোলাপ দাক চাবলৈ গোলাপ দাহঁতৰ ঘৰলৈ। গোলাপ দা চাচোন, আজি গোলাপ দা এনেকুৱা গতি হৈ গ'ল। আৰু আজি মই গোলাপ দাৰ ঘৰ পালোহি দেই। এইটো গোলাপ দা দেখিছনে, ইমান বেছি অসুখ চাচোন। এতিয়া এইজনী নব, আজি নবক ভালকে অৱস্থাত নেদেখিলোৱে, আজিহে আহিছো। সঁচাকে দিয়ক না। আপুনি যে হেৰি গোলাপ দা, আপোনাৰ কাতি মানৰ পৰা হৈছে নেকি দৰৱ বেমাৰটো? যোৱা বছৰ বহাগৰ পৰাই অলপ অলপ আৰম্ভ বমিটো। আমি ভাবিছো গেষ্ট্ৰিক হৈছে, সেইকাৰণে তাৰমানে এইটো হৈছে। যোৱা বছৰ বহাগৰ পৰাই হৈছে? বহাগৰ পৰাই হৈছে অলপ অলপ। তাৰপিছত আপোনালোকে এয়ালে দৰৱ কেতিয়া খাবলৈ গ'ল? অৰুণাচলৰ আজি এমাহ হৈ গৈছে, ডেৰমাহ মান হ'ল। ডেৰমাহ হৈছে? ডেৰমাহ মান হ'ল। অৰুণাচল কোন জেগা? পাছিঘাট। অৰুণাচল মানে কোনে দিয়ে দৰৱটো? সেইটো মানুহ এজনীয়ে দিয়ে। বহুত মানুহ হেনো, বহুত ভিৰ তাত। আপুনি নিজে গৈছে? আপুনি? মই যাব নোৱাৰিছো। কোনে আনি দিছে? ভতিজা দুটাক পঠিয়াই দিছো, পইচা বহুত খৰচা, 16-17 হাজাৰ টকা মই পঠিয়াই দিছো। 16-17 হাজাৰ টকা কেলে? আকৌ দৰৱত পইচা? দৰৱত আকৌ সিহঁতৰ থকা কৰা, 3 দিন থাকিবলগীয়া হৈছে। 3 দিন আছে তাত। লগে লগে মানে গৈ পেলাই দি নিদিয়ে নেকি দৰৱটো? নিদিয়ে। কেলে? লগে লগে গৈ পেলাই তাত লাইনত থিয় হৈ কাগজখিনি দিব লাগিব। কাগজখিনি তাহাঁতি ল'ব, লৈ পেলাই তাত হেৰি চাই মেলি তাৰপিছতহে 3 দিনৰ দিনাখনহে দৰৱ পাইছে। মানে ডক্তৰৰ কাগজখিনি চাই লয়? ৰিপৰ্টটো চাই ল'ব। মনযোগ ৰিপৰ্ট দেখুৱালি নে? নাই দেখুৱা। তাৰপিছত আপুনি দৰৱখিনি কিমান দিন খালে? এইটো দৰৱ কিমান দিন খালে? এইটো মই এমাহ 7 দিন। এমাহ 7 দিন খালে? 3 মাহৰ দিছিলে। তাৰপা এমাহ 7 দিনত মই অকলো ভাল নাপালে? মই বেছিহে হলো। খালে কি এতিয়া অন্য বস্তু খাবলৈ মানা কৰে নেকি? অন্য এই মাছ, মাংস, ডিম, গাখীৰ একোৱে নাই। খাবলৈ নিদিয়ে? ভিতৰত মচুৰ দালিটো খাব নালাগে, বাকীটো পাৰে। আৰু ইভাগে পাচলি এইবোৰ মানে খাব নালাগে বুলি কৈ দিছে? আৰু পাচলি কি পাৰে? পাচলি চব পাচলি পায়, কিন্তু পাচলি খাবি কেনেকে? পাচলি খোপা কেনেকে খাবি? তাত যদি আৰু মাই মছলা, পিঁয়াজ নহৰু অকণ নাথাকে, সেই খোপা কেনেকে চব? পিঁয়াজ নহৰু খাবলৈ নিদিয়ে? নিদিয়ে। তেলো নিদিয়ে। তেল মানে 4 দিনৰ মূৰত এটুকমান তেল দি অকমান বনাই দিবলৈ দিয়ে এই দৰৱটো খোৱাৰ কাৰণে। তাৰপিছতে আৰু একেবাৰতে দৰৱবোৰ দি পঠাইছে নেকি তাৰ পৰা? 3 মাহৰ দিছে। এতিয়া আপোনালোকে এমাহ খালে? এমাহ 7 দিন। কি কি দৰৱ দিয়ে আপোনালোকক? এইটো এই পনীয়া দৰৱ আৰু এসোপা সেই গছৰ পাত এসোপা দিছিলে, খুন্দি পেলাই। কোনবিলাক চাওঁ? দৰৱ খিনি চাওঁ। সিজাই পেলাই সিজাই পানী খায় নেকি? সিজাই পেলাই পানীটো খাব লাগে। তাৰপিছতে এই পানী হেৰি আৰু পনীয়া দৰৱটো কি কি মানে চামুচেৰে খায়? কেই চামুচকে কেইবাৰ? 2 চামুচ খাব লাগে। চাওঁ কোনখিনি দৰৱখিনি চাওঁ, দেখাওকচোন। এইবিলাক আপোনাক কোনে আনি দিছিলে? আপোনাৰ ভতিজা গৈ আনিছেগে? ভতিজা দুটাক পঠিয়াই দিছো মই আনিবলৈ। পনীয়া দৰৱবিলাক চাওঁ কি এইবিলাকৰ নাম চাম কিবা দি দিছে নাই? কাগজ পত্ৰৰ নাম চাম একো নাই? একো নাই, তাহাঁতি বনাই দিছেহে। তাৰ পৰা এইবোৰ বনাই দিয়ে? এইবোৰ বনাই দিয়ে। কেই বটল? 3 বটল 4 বটল। এইবোৰ খাই খাই মানে ইমানটো আধা আছেগে নেকি? এইটো খাই খাই ইমানটো আছেগে। এইটোৱে আৰু এইটোৱে একেই। এইটো আধা গ'ল, তাৰপিছত এইটো আধা দিছিলে, আধাটো ইমানখিনি গ'ল। এইটোনো কি? এইটো বেলেগ এটা বটল নেকি? এইবোৰ সোৱাদটো কেনেকুৱা গোলাপ দা? একো নাই, পানী তিতা। তিতা? আপুনি ৰাতি কেতিয়া কেতিয়া খায় এইবিলাক? এইটো খোৱাৰ পিছত খাব লাগে। দিনত কেইবাৰ খায়? দিনত এবাৰ। আৰু এই বটলকেইটা চাওঁ। এই বটল এইবোৰ কি? এইবোৰ বড়ি। চাওঁ বড়িবোৰ চাওঁ কেনেকুৱা। আপুনি হাতত চাওঁ উলিয়াওকচোন। এইবোৰ কিহৰ? এইবোৰ গছৰ পাত? নহয়, আটা গুৰি বড়ি। তাৰ ভিতৰত বৰ কচু,
কচু কচু একদম টুকুৰা কচু টুকুৰা আৰু এইবিলাক কেনেকে খায় আপুনি টুকুৰাও দেখুৱাম ৰ'বা কেনেকে খায় আপুনি বড়ি নিচিনাই খাব লাগে চুবাই খায় নহয় গিলি দিব লাগিব আপোনাৰ ডিঙিত নালাগে নে লাগি নধৰে নে লাগি ধৰে কিছুমান আৰু এইটো কি আৰু এটা বটল দেখিছো এইটো এটা সৰু কচু হা এইটো কচুৱে সৰু এবিধ চাওঁ কেনেকুৱা কচু কচু বুলি কেনেকে জানিলে আপুনি কচু দি পঠিয়াইছে মই দেখাম ৰ'বা কচু দি পঠাইছে মানে কচুৰ লগত খাব লাগে হা টুকুৰা কৰি সোমোৱাই ল'ব লাগে কচুটো কেঁচাকে খাব নহয় কচুটো কেঁচাকে তাকে খালি মাটিমাহটো যেনকৈ কাটি পেলাই ইয়াৰ মাজত সোমোৱাই এইটো বড়ি বনাই শুকুৱাই দিব লাগে তেতিয়াহে তাৰমানে সেইটো খাব পাৰিব চাওঁ কচুটো দেখাওকচোন আপুনি এটা পিঁয়াজ আৰু কিছুমান পিঁয়াজো দিছে আকৌ পিঁয়াজ খাবলৈ মানা কৰিছে পিঁয়াজটো মানে এইটো বনৰীয়া পিঁয়াজ এইটো বনৰীয়া পিঁয়াজ এইটো কচু ঊল কচু চাওঁ কোনটো কচুটো এইটো কচু এই টুকুৰা কাটি পেলাই আপোনাক কি কৰিছে এইবিলাক বনাইছো আপুনি এইটো কচুটো কেঁচাই খাব লাগিব কেঁচাই ঊল কচু কেঁচাই খালে খজুৱাই বোলে কিবা এই আটা ঘূৰি বড়িত সোমোৱাই ল'ব এইবোৰ পিঁয়াজ এইটো খুন্দি পেলাই এই ইয়াৰ দুভাগ কৰি এভাগ খাব লাগে এইবোৰ একেলগতে দি পঠাইছে এইবোৰ একেলগে দি পঠাইছে ইটো কচু এইটো চাওঁ কেনেকুৱা কচু এইটো ন এইটো কি কচু বোলো নাম চাম কিবা জানে নে নাজানো দেই এইটো কচুটো কাটি পেলাই কি কৰিব কাটি পেলাই মিহি মিহিকে কাটি এই বড়িটো বনাইছো কাটি পেলাই বড়িটো বনাইছে আটা সানি অকণি অকণি বনাই তাৰ মাজত সুমুৱাই পেলাই সেইটো এতিয়া খাবলৈ দিয়ে আপুনি সেইবোৰ বনাই থৈছে এতিয়া বনাই থোৱা আছে খায়ে আছিলে কিন্তু এতিয়া নোখোৱা হৈছে কেতিয়াবা নাই খোৱা এতিয়া এইটো একেলগে এৰিছে আমাৰ 7 দিন খালো আৰু আপুনি খাই পেলাই একো হেৰি নহ'লে মানে মোক বিচনাৰ পৰা উঠাই দিব লাগে এই গালো তাৰ পৰা আনিছে নেকি ভগৱান চোৱা না এইবোৰ কি এইবোৰ গছ পাতি ইয়াত আম টেঙালৈকে আছে অকণমানি আছে এই গছ পাত খিনি দি পঠাইছে এইবোৰ গছৰ ছাল আছে নব এইখিনি বাহিৰলৈ আনকচোন এই বস্তুখিনি চাওঁ মই পোহৰত চাওঁচোন আনকচোন কি বুলি ক'লে কি পাত আছে ইয়াত অনেক পাত আছে আমকলিলৈকে আছে তাৰমানে আপুনি দেখিছে আমকলি আছে আমকলি এতিয়া মই পোৱা নাইকিয়া ইয়াত গোটাই দিলো যে আৰু এইবোৰ কি কৰিব আপুনি এইবোৰ কেনেকে দিব আপুনি এইবোৰ সিজাব লাগিব কিহত সিজাব মলা দিছে নহয় তাৰপৰা দি পঠাইছে তাৰপৰা দিয়া নাই নিজে কিনি আনিছে কি মলা মানে মাটিৰ মলা মাটিৰ মলাও দিছে এয়া হৈছে অৰুণাচল পাছিঘাটৰ পৰা দিয়া দৰৱ কেঞ্চাৰ বেমাৰ বোলে ভাল কৰে দেখিছে এতিয়া মানুহজনৰ অৱস্থাটো ইমান বেয়া হৈ গ'ল ইছৰাম এইবিলাক দৰৱ দেখিছনে এইবিলাক দৰৱ চাচোন এইবিলাক দৰৱ খাই এতিয়া গোলাপ মামা কেনেকুৱা হৈ গ'ল দেখিছনে চাওঁ এইবিলাক সিজাব লাগে এইটো সিজাই ইয়াত চেকি পেলাই পানীটো থৈ বটলত ভৰাব লাগে তাৰপৰা আপুনি চেকি পানী থৈ দিয়ে এবাৰ সিজালে কেইদিনলৈ খাব পাৰে এবাৰ সিজালে 3 দিন খায় কেইবাৰকে খায় এইটো দুবাৰকে খায় নে 3বাৰকে খায় নে দুবাৰকে খায় আৰু মানে ৰাতিপুৱা খুৱাই নে কেনেকুৱা আধা কাপ খায় আধা কাপ কেতিয়াই খাব লাগে ৰাতিপুৱা দিয়ে নে কি আপুনি ৰাতিপুৱা প্ৰথম সেইটোকেই খায় খালী পেটত খায় তাৰপিছত বাকীবোৰ খাই গৈ থাকে কেইবিধ আছে গোটেই কেইবিধ দিনটোত খাই আদায় কৰে 1 বিধ 2 বিধ 3 বিধ 4 বিধ এই 5 বিধ পিঁয়াজটো সৈতে 6 বিধ আৰু নাকত দিয়া এটা দিছিলে এইটো নেকি এইটো মানে এই দোন বন বুঢ়া গছৰ খুন্দি পেলাই ৰসটো উলিয়াই দিয়ে তাৰপৰা দিয়াখিনি আদায় হ'ল দাঙি দিয়ক চাওঁ কোনটো সেইটো নাকত দিয়াটো এইটো আপুনি আকৌ নিজে বনাইছে আকৌ নিজে বনাই দিছো আপোনাক কৈছে নাই বনাবলৈ তেনেকে কৈছে দোন বন খুন্দি নাকত দি দিয়ে এনেকৈ পেলাই দি দিয়ে টুকটুককৈ এতিয়া আকৌ যাব লাগিব বুলি কৈছিলে নে আপোনালোকক তালে ভাল যাব লাগিব এতিয়া 3 মাহলৈহে দিছে আকৌ ঘূৰি 3 মাহৰ কাৰণে আকৌ আনিবলৈ যাব লাগিব কিন্তু এতিয়া আপোনালোক কি কৰিব যাবনে আকৌ আনিবলৈ তাৰমানে অৱস্থা দেখি যাবলৈ মন নাই আৰু দেখিছে সেইটোহে ভাল মানুহ তেতিয়াতো এনেকুৱা নাছিলে চাগে তেতিয়া এনেকুৱা নাছিলে তেতিয়া শকত আছিলে খাই বৈ এতিয়া অৱস্থা বেছি বেয়া লাগে এতিয়া বেয়া হ'ল ভৰি চিন নাইকিয়া হ'ল পিঠ শুকাই এনেকুৱা হ'ল
আৰু খোৱাটো বাচিবলৈ দিছে খোৱাটো তাৰমানে এইখিনি দৰৱ খালে এইবোৰ বস্তু খাব নোৱাৰে কি খাব নোৱাৰে কৈ দিয়া মাছ মাংস ডিম গাখীৰ তেল মাই মছলা আৰু পেকেটিং বস্তু মানে পেকেটৰ ভিতৰত পেকেটৰ বস্তু খাব নোৱাৰে এইবিলাক খাব নোৱাৰে বিস্কুটো নোৱাৰে কৈছে নোৱাৰে চাহটো পাৰে নে চাহটোও খাবলৈ মানা কৰিছে খুব পাতলকৈ অকণমান খাব পাৰে এনেই বস্তু দিছে ন আপোনাক এইবিলাক যে কচুৰ লগত ওলকচু দিছে এইটো ন সেই ভগৱান ওলকচু এইবোৰ পাত শাকবিলাক মই আচৰিত পাইছোঁ ইমান হাবি জংঘলে এইবোৰ কাঠৰ নিচিনা চলি দেখো কাঠৰ চলি অৰ্জুন গছৰ চাল অৰ্জুন গছৰ ছাল ন আৰু এইবিলাক গোলাপ দা এফালে চাওক গোলাপ দাক চাবলৈ আহিলোঁ এয়া হৈছে গোলাপ দা আমাৰ তাত আমাৰ মানে ডাঙৰ দাদা হিচাপে আমাৰ ঘৰত আছিলে ডাঙৰ ককাইদেউ হিচাপে আছিলে ন আমি গোলাপ দাকে মানে একদম ককাইক আমাৰ বাবাৰ বিয়া মানে সন্ধ্যাহঁতৰ বিয়াত আগৰ বিয়াততো আপুনি গোটেইখিনি আপুনিয়ে কৰি আছে হয়নে এতিয়া নামচিক আপুনি দেখিছেনে পিছত নাই দেখা নামচি জন্ম হোৱা বৌৰ মা দেউতাক ঢুকাইছে গোলাপ দায়ে ঘৰলৈ গৈছে লৈ গৈছে বৌহঁতক নামচি এতিয়া ডাঙৰ হ'ল নামচি এতিয়া আমাৰ হাইকোৰ্টত উকিল কৰে তাই গম পাইছে আপুনিতো দেখাই নাই নামচিৰ ভায়েক চান সি মেট্ৰিক দিব সি মানে এতিয়া ক্লাছ 10ত আছে সিহঁতি তাই গম পোৱা হ'লে বৌ আহিছিলে মাজতে নাজানে আহিলে এদিন চালেহিহেঁতেনে আহিলেহেঁতেনে এতিয়া আকৌ সেই মানে জুলাইত অহা কথা আছে যদি হেৰি হয় তেতিয়া মই ক'ম বৌ মানে এতিয়া দেখাম আৰু গোলাপ দা কেনেকুৱা মানে স্বাস্থ্যৱান আছিলে চবেই গোলাপ দাক জানে মই এতিয়া সৰু ভাইটিক পাই আহিছোঁ সৰু ভাইটিকো কৈছোঁ গোলাপ দাৰ গা ভাল নাই বোলো মই গোলাপ দাক চাওঁগৈ চাই আহোঁগৈ আৰু একেবাৰে নাজানো গোলাপ দাৰ যে এনেকুৱা অৱস্থা গোলাঘাটত থাকোঁতে মই চাউল পাত শাক পাচলি চব দি থৈ সঁচাকৈ আৰু এতিয়া কালি যেতিয়া গোলাপ দাই সেইদিনা কালি নহয় সেইদিনা ফোন কৰিলতহে মই গম পাওঁ আগতে এদিন ফোন কৰিছে ভাল মোক গোলাপ দাইটো একো কোৱা নাই বেমাৰৰ বিষয়ে আৰু ইয়াৰ পিছতো এবাৰো যদি ক'লেহেঁতেনে মোৰ এনেকুৱা হৈছে কাক দেখাওঁ মইতো কেতিয়াও নকওঁ যে অৰুণাচল দৰৱ পাচিঘাটৰ দৰৱ খাওঁ ইমান অদৰকাৰী এই কামটো কেলে কৰিলে এই দৰৱখিনি আজি 3জন মোৰ চকুৰ আগত 3টা মানুহ মই দেখি আছোঁ এই গোলাপ দা মোৰ লগৰ দেৱজানী আৰু এজন সেই বৰজান বাগানৰ এই দৰৱটোৱে বৰবাদ কৰিছে এইবিলাক বস্তু খাবলৈ যায় নেকি একো মানে কোনো গেৰাণ্টি নোহোৱা ডক্তৰ থাকোঁতে ডক্তৰৰ ওচৰত যাব লাগে এইফালে চাওক গোলাপ দা মই এতিয়া চবকে দেখাম আকৌ আপোনাক এতিয়া চবকে দেখাম বৌহঁতলৈ পঠাম চবেই চাব গোলাপ দা বৌ এইফালে আহক নবৌ এইখিনিলৈ আহক গোলাপ দাৰ ওচৰলৈ আহক এয়া গোলাপ দা নব আহক এইজনী বৌ এনেকৈ নব অকণ চাপৰি দিয়ক আজি ভাল অৱস্থাত গোলাপ দাক দেখিলোহিয়ে মাজতে এবাৰ কিন্তু লগ পাইছিলোঁ গোলাপ দা মই এদিন আমাৰ ঘৰত যাওঁতে ন বহুত বছৰ হ'ল আৰু 9 বছৰ মানতকৈও বেছি হ'ব গোলাপ দা এবাৰ লগ পাইছিলোঁ তেতিয়া ভাল আছিলে ভাল গোলাপ দা মোক লগ কৰি কথা চথা পাতি আহিছে কিন্তু এনেকুৱা অৱস্থাত দেখা নাই দেই ইছৰাম মোৰ ইমান বেয়া লাগিছে মই ইহঁতক কৈছোঁ এওঁক কৈছোঁ গোলাপ দাৰ কথা গোলাপ দায়ে গোটেই আমাৰ ঘৰখনৰ মেইন মানুহ আৰু গোলাপ দায়ে তাৰমানে চব গোলাপ দায়ে কৰিব মানে চব গোলাপ দা আছে মানে আৰু দেউতাৰ নিশ্চিন্ত আৰু থাকে জানেনে গোলাপ আছে গোলাপ দাই কৰিবই গোটেইখিনি খেতি বাতিৰ পৰা আদি কৰি চব গোলাপ দা ছোৱালী নানচি মাকক চোৱাই চিতা বা সঁচাকে বন্দবস্ত কৰা বিয়া ৰেডি হৈছে ককাই মই গৈছো বন্দবস্ত কৰিবলৈ চাবলৈ একদম মানে গোটেইখিনি সন্ধ্যা মামি বিয়া চিয়া কাৰণ গোটেইখিনি ৰেডি মানে গোলাপ মামাই কৰিছে জান তেতিয়া গোলাপ মামা আছাচোন সঁচাকে হ'ব এতিয়াও ভাল হ'ব গোলাপ দা আপুনি চিন্তা নকৰিব ভাল হ'ব কৰিছোঁ আমিতো কৰিছোঁ ভাল হ'বই আপুনি নিজে সতি মনটো আপুনি হেৰি নকৰিব না কালি আকৌ মনটো অকণমান ভাঙিছে ভাঙি নপৰিব ভাঙি নপৰিব একো নাই দেই ভাল হ'ব বেমাৰ হয়েই মানুহৰ একো নহয় ভাল হৈ যাব আপুনি আহক আমি গোটেইখিনি আহিলোঁ গোলাপ দাক এবাৰ চালোঁহি গোলাপ দা আকৌ এতিয়া চিকিৎসা কৰি আহক আকৌ আহিম আমি চাবলৈ সেই ভগৱান মই গোলাপ দাৰ অৱস্থা দেখি মই আচৰিত হৈ গ'লোঁ কেনেকুৱা মানুহজন কেনেকুৱা হৈ গ'ল
মানে অৰুণাচল পাছিঘাটৰ পৰা কেঞ্চাৰৰ দৰৱ আনি খাই তেওঁ কিমান সুস্থ হ'ল কিমান অসুস্থ হ'ল তেওঁৰ মুখেৰে মই সেইটো কাৰণে শুনিবৰ কাৰণে গোটেইখিনি মই ভিডিঅ' কৰি ৰাখি থলোঁ কাৰণ মই ভিডিঅ'টো আগৰখিনি সেইটো কাৰণে এডিট কৰা নাই তেওঁ যিখিনি কথা কৈছে নবৈ যিখিনি বস্তু দেখুৱাইছে দৰৱ সকলোখিনি মই তেনেকৈ দেখাবলৈ চেষ্টা কৰিলোঁ গতিকে সকলো মানুহ সজাগ সচেতন হ'বৰ হ'ল ক'ৰবাত মোবাইলত ফেচবুকত পাই পেলাই এডভাৰটাইজ পাই কেতিয়াও কিন্তু এনেকৈ গাঁৱলীয়া দৰৱ খাই বাচিম বুলি আশা নকৰিব ডক্টৰ আছে সদায় ডক্টৰৰ চিকিৎসা কৰক ডক্টৰৰ চিকিৎসা ল'লে আপুনি সুস্থ হ'ব আজি গোলাপদাৰ যদি বেমাৰে দৰৱে ডক্টৰৰ ওচৰলৈ গৈ মিলিলেহেঁতেনে আজি গোলাপদাৰ এইটো অৱস্থা নহ'লহেঁতেনে আৰু প্ৰমাণ গোলাপদা লগতে মই ক'লোৱে নহয় মোৰ লগৰ দেৱজানী আৰু এজনটো অলৰেডি ঢুকাইছেই যাওঁগে অকণমান হালধীয়া নিচিনাও হৈছে নেকি তেতিয়াতকৈ দেখাত বাঢ়িছে অকণমান মই ইয়াত দেখিছোঁ অকণমান বাঢ়িছে বিলিৰুবিনটো হেৰি একো নহয় হেৰি এইটো কি কয় বেলেগ গৰম বস্তুটো একো খাব নোৱাৰে এতিয়া আপুনি খাব আপুনি হেৰি নকৰিব অকণ অকণ কমকৈ খাব দেই অকণ অকণকৈ পাৰিব হয় নাই খাব এতিয়া ভাত খাবলৈ দিলে নাই নাই দিয়া দিম দিব হেৰি বনালে আমি যাওঁগৈ দেই আপুনি আহকগৈ মই আকৌ আহিম তেতিয়া খবৰ ল'ম মই ফোনতো খবৰ ল'ম ফোনটো নিবই ফোনতো খবৰ ল'ম আকৌ আহিম দেই ভাল হ'ব যাওঁগৈ আমি যাওঁ যাওঁ দেই যাওঁ আহিলোঁ কম আমাক যাওঁ বুলি দেই যাওঁ দেই গোলাপদা মই যে মেখেলা চেখেলা চাই আছোঁ ফটো মাৰিছোঁ একো নহয় আপুনি ওচৰলৈ যাওক গোলাপদাৰ ওচৰলৈ যাওক আপোনাক আগতে নেদেখিলোৱে আৰু ভালকৈ বহক এইখিনিতে বহক আপুনি ধুনীয়াকৈ বহক থাকক ভাল হ'ব গোলাপদা একদম নিশ্চিন্ত থাকক ভাল হ'ব দেই আকৌ ভাল হৈ আমাৰ তাত যাব লাগিব দেই ভাল হ'ব যাওঁগৈ দেই যাওঁগৈ মামাক যাওঁ ৰীণামাহীক উঠাইছোঁ গোলাপদাক চাই আহি ঘৰ সোমালোঁ এতিয়া চবকে ৰীণামাহীহঁতক লগ পালোঁ আপোনাক বেলেগ এদিনা লৈ যাম এতিয়া ৰ'ব মই দাংবডি লৈ আনিছোঁ আমাৰ বাৰীৰ দাংবডি আছে নহয় দাংবডি উলিয়া উলিয়া দাংবডি উলিয়া আমাৰ বাৰীৰ দাংবডি আছে চাব ৰ'ব উলিয়াইছোঁ ৰীণামাহীক দে এইফালে মই ল'ৰাটো যে বেমাৰ চাওঁ গোটেই বেমাৰ চাচোন গাত একদম জ্বৰ মুখচুখ শুকাই গৈছে ল'ৰাটো আৰু আহি পেলাই ঘৰতে ভাত পানী খাই অকণমান জিৰণি ল'লোঁ আৰু দিনটো দীঘল সেইকাৰণে দেৰিকৈ যামকৈ থাকোঁতে এইফালে বতৰ বেয়া হৈ আহিছে আৰু গোলাপদাৰ কথা পাতোতে মাৰ লগত মানে শেষেই নহয় গোলাপদাৰ কাহিনী কৈছোঁ মাৰ আগত আৰু খুব বেয়া লাগিছে আচলতে বিৰাট বেয়া লাগিছে সকলোকে কৈছোঁ কেতিয়াও এনেকৈ কিছুমান ভুল সিদ্ধান্ত নল'ব কোনোবাই ক'লে বুলিয়েই নাযাব কিন্তু ডক্টৰ আছে ডক্টৰৰ ওচৰলৈ যাওক অৰুণাচল পাছিঘাটত মানুহে বাৰু বেমাৰ ভাল কৰিব পাৰিব কোনোবাই কেঞ্চাৰ বেমাৰ ভাল কৰিব পাৰে নেকি ক'ত প্ৰমাণ আছে বাৰু মই যে একদম বিশ্বাস নকৰোঁ মোৰ মানে সাংঘাতিক খং উঠিছে কিয় মানুহক এনেকৈ মানে মৃত্যু মুখলৈ ঠেলি দিছে বাৰু মানুহবিলাকে কিয় এনেকুৱা কাম কেলৈ কৰিব লাগে বাৰু নিজৰ ঘৰত হ'লে চবেই গম পালেহেঁতেনে গতিকে ভিডিঅ'টো মই এনেকৈ সাঁচি ৰাখিলোঁ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আজিলৈ আহিছোঁ সকলো ভালে থাকক বাই বাই